হাই ফ্ৰেণ্ড, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মোৰ ভিডিঅ'বিলাক ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ফ'ল' কৰিবলৈ নপাহৰিব। প্ৰথমে মোৰ কাপোৰ এযোৰ আছিলে, চিলাই লৈছোঁ। ৰাতিপুৱা ব্ৰেকফাষ্ট বনালোঁ, যিহেতুকে পিঠা দুটামান তেনেকৈ বনাই মেলি বেটাক স্কুললৈ পঠালোঁ। এই আজৰি সময়ত মই পটককৈ কাপোৰ এযোৰ আছিলে চিলাই লৈছোঁ আৰু এনেকৈ চিলাই আছোঁ। তেনেকৈ সময় নাপাওঁৱে, যিহেতুকে কাপোৰযোৰ চিলাই হৈও গৈছে অকণমান। চব কেনেকুৱা লাগিছে চাব, দেখাইলোঁ। এতিয়া পিছফালে ঘৰ এটা আছে সৰু অকণমান, আৰু ভোকো লাগিছে, তেনেকৈ চব্জি অকণমান পাতিবলৈ ল'লোঁ জুইতে। গেছত যিহেতুকে খাই ইমান ভাল নালাগে, সদায়তো গেছত খায়ে থাকোঁ, কিজানি জুইতে অকণমান চব্জি অকণমান বনাওঁ বোলো। আৰু বাৰীৰে লাই শাক আনি পেলাই তেনেকৈ বনালোঁ। আৰু বাৰীৰ লাই শাক খাই খুব টেষ্টি লাগে, তেনেকৈ বজাৰতো পায়। বজাৰবিলাকতো সিমান মই ইমান টেষ্টি নাপাওঁ, ঘৰৰ হ'লে খুব ভাল লাগে খাই। ইমান ধুনীয়াকৈ বনাইছোঁ চাওকচোন, বহুত ভালকৈ বনাইছোঁ। কিন্তু চিম্পুল, একেবাৰে চিম্পুল, তেল নিমখ হালধি তেনেকেই দিছোঁ। মই একদম চিম্পুলকৈ বনাইছোঁ। আপোনালোকে কেনেকুৱা পায় খাই, মই কিন্তু খুব ভাল পাওঁ লাই শাক খাই। ভাজি হৈ গৈছে এইমাত্ৰ, জুইত বনাই খুব ভাল লাগে এনেকৈ খাই। বাই, আজিলৈ মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কৰিব, কমেণ্ট কৰিব। বাই।